उड़ा लगा लगा तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल BJS YT ब्लग्स। तो আজি হৈছে অষ্টমী মহা অষ্টমী। তো সকলোকে মোৰ ফালৰ পৰা মহা অষ্টমীৰ শুভকামনা জনালোঁ। তো আজি মানে ভ্লগটো ৰাতিপুৱা আৰম্ভ কৰিলোঁ। মানে আপোনালোকে যে লাষ্ট ভ্লগটো যে চাইছিল গম পাইছিলে যে আমি মাত্ৰ 3 ঘণ্টা ঘুমাইছিলোঁ। তো 3 ঘণ্টা ঘুমাই কেনে তো ইয়াৰ যোনটো আগৰ ভ্লগ সেইটো মানে মই এডিট কৰি আছিলোঁ। তো এডিট মানে কৰা হৈ গ'ল। লাষ্টত মানে মই ভিডিঅ'টো মানে ছেভ কৰোঁ আৰু ছেভ কৰি কেনে ভাবিলোঁ কি ছেভ হৈ থকা মানে মই অলপ এনেই বিচনাত মানে অলপ বাগৰি দিওঁ। তো মানে যি বাগৰিলোঁ মানে বাগৰিয়ে গ'লোঁ আৰু পিছত আৰু অলপ সাৰ পালোঁ 1:30মান বজাত। পিছত নাহিলোঁ আৰু পূজাত একেবাৰে এতিয়াই যাই আছোঁ। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মানে দেৰি মানে একদমেই দেৰি হ'ল। চাওক এয়া আৰতি চুৰু হ'লে। তো এতিয়া বলক জল্দি যাওঁ আৰু ভাগ লওঁ আৰতিত। তো বলক। দুর্গা মহামায়া আয় গোখানি দুর্গতি নাকিনী আয় মঙ্গলকারিণী মা দুর্গা মহামায়া আয় গোখানি দুর্গতি নাকিনী আয় মঙ্গলকারিণী পুরকি হয়ায় শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে তো গাইস আজিৰ কাৰণে অষ্টমী শেষ মানে পূজা শেষ আৰু কিমান আজি নাচলা বুঢ়ে আজি কৰিব কিন্তু লগত দি দিল নেকি তো এতিয়া আমি যাই আছোঁ ভাত খাব। তো ভাত খাই কেনে আকৌ আহিম আৰু পিছত। তো আমাৰ আহি গ'ল এয়া ভাত। তো চাওক এয়া পিঁয়াজ। তো বঢ়িয়াকৈ আমাৰ আহি গ'ল এয়া ভাত। তো জিত খা দেই ভাতটো খাওঁ আৰু তো ভাত পানী খাই আহিলোঁ। এতিয়া আমাৰ গায়ক পূৰা ৰেডি গান গাবৰ কাৰণে। পূৰা ৰেডি গান গাবা দিকচু নিচিনা গান গাব লগা আজি দিকচু মানে কি আমাৰ দৰ্শকৰ দিকচু আহি যাব মানুহ বৰ মানে দিকচু চাকালো গানটো গাব লাগে নিকুঞ্জ গান গাব লাগে পূৰা দিকচু জিত গান গাব লাগে সাউণ্ডমেন আমাৰ ড্ৰামাৰ ই মানে সাউণ্ডমেন আৰু ছিংগাৰ সাউণ্ডমেন ই ছিংগাৰ পুৰে ৰকি
তো ইফালে আমাৰ বঢ়িয়াকৈ হৈ গ'ল কুকুৰ মেকুৰী নাহাকে গেট আৰু এইটো হৈছে আমাৰ ড্ৰাম ছেট এতে মানে বজোৱা হ'ব ইয়াই আৰু ইফালে চাওক আমাৰ পৰা ঘুমোৱাৰ কাৰণে প্ৰায় যোগাৰ হৈ গ'ল এতিয়া আমি ঘুমাম জিত ঘুমালি নেকি তই হা মই ঘুমাওঁৱে আৰু এতিয়া বঢ়িয়াকৈ এইবিলাক বঢ়িয়াকৈ সামৰি থৈ দিওঁ এইবিলাক তো গাইছ এতিয়া পৰা কম্বল সোমালোঁ তো এইফালে নাগাৰা পাঠকে পূৰা নাম গাই আছে তো নাম গাই থাকক আমি আৰু নাম নাচাওঁ একদম কম্বল অলপ ঘুমাওঁ আৰু ঘুমাই থাকোঁ ঘুমালি না একদম বঢ়িয়া গুড নাইট তো ৰাতিপুৱা হ'ল ফাইনেলি 7:16 হ'ল তো উঠিলোঁ আজি প্ৰায় টোপনি গ'লোঁ মানে ভালেখিনি হ'লোঁ না হ'লোঁ সোমাইলি নাই আজি মই ঘুমালোঁ বাৰু ভালেখিনি হ'লেও কম আৰু মই সজিত টোপনি পৰিছে না আমাৰ 5টা বজাৰ পৰা ঘুমাইছোঁ 7টা বাজিছে আহি আজি নৱমী তো আজি হৈছে মহানৱমী তো চাওক চব উঠিল তো সকলোকে মহানৱমী শুভকামনা জনালোঁ মোৰ ফালৰ পৰা তো এতিয়া আমি যাওঁ তো এইটো ভিডিঅ' এইখিনিতে দিছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব এইবিলাক মাইক চাইকবিলাক খুলি আছে এইবিলাক দিয়ক বাই বাই